মেলাৰ পৰা কিনা নন ব্ৰেণ্ডেড লকেটটো আজি মই লগাইছোঁ মোৰ ব্ৰেণ্ডেড বাইকখনৰ চাবিটোত। মানে এমাহৰ কথা কৈছোঁ, নহয়নে বাৰু ব্ৰেণ্ডেড দামী বাইক যিহেতু। বাৰু যি কি নহওক, আজি মই আৰু মোৰ লগৰটো যাবলৈ ওলাইছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত, যিহেতু আমি শিৱ ভক্ত। ৰাতিপুৱাৰ পৰা সি কল কৰি আছে যে মই ওলালোঁ, জল্দি আহ। মই বোলো ৰ 5 মিনিটত পাই আছোঁগৈ। সিপিনে মই খোৱাৰ পৰা উঠাই নাছিলোঁ। আপোনালোকৰ মাজতো কোনোবা এজন নিশ্চয় এনেকুৱা থাকে, নহয়নে বাৰু? আপাতুৰি খাই তাৰ ঘৰৰ সন্মুখ পালোগৈ, কিন্তু তাত গৈ গম পালোঁ যে তাৰ এতিয়া ওলাই হোৱাই নাই। সি হেনো কাপোৰ মেলি আছে, তাৰ বোলে ঘৰত আজি মানুহ নাই। আফটাৰ এ ফিউ ছেকেণ্ডছ সি আহি পালে, মানে মিনিটৰ কথা কৈছিলোঁ। বাটতে গৈ দেখিলোঁ যে ৰেলগেটখন বন্ধ। সি ক'লে বাইকখন এতিয়া মই চলাম। মই বোলো চলা। পিছে বাইকখন মই চলোৱালে ঠিকে আছিলে। সি আজি মহাদেৱৰ কথা ভাবি ৰাম ফালন দিলে বাইকখন। মন্দিৰত গৈ পাই বোলো গ্ৰেণ্ড এণ্ট্ৰি এটা দিম। মানুহে ঘূৰি ঘূৰি চাব, কিন্তু কোনোৱে ঘূৰি নাচালে। নিজকে দুখ নকৰিবি বুলি আশ্বাস দি সোমাই গ'লো মন্দিৰত। বোলো বহুত দুখ পাব আছে জীৱনত। চাকি বন্তি জ্বলাই বছৰটো সকলোৰে ভালে কুশলে যাওক বুলি প্ৰাৰ্থনা কৰিলোঁ। আমাৰ পূৰ্বপুৰুষক কল দিবলৈ যাওঁতে লগৰটো ইংলিছে ফুচফুচাই আছিলে। সিহঁতে ক'লে যে আমি কল নাখাওঁ, আমি খাম বানানা, দিয় যদি দে। আহোঁতে জুতিছে নগদ দাহি কেচৰি খোৱালে, খাই বাৰু বৰ ভাল লাগিল। আজিৰ ভিডিঅ'টো ইমানে আছিল। বাই। ছানছেটটো পিছে বৰ ধুনীয়া আছিল।